হেল্ল' এভৰিৱান, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আজি ৰাতিপুৱাৰ দৃশ্য। আমি যিহেতু হোমষ্টেত আছোঁ, ইচ্ছা কৰিলে আপোনালোকে বনায়ো খাব পাৰে আৰু অৰ্ডাৰ কৰি খাব পাৰে। আমি যিহেতু আজি যামগৈ, সেয়ে মই আইমিৰ কাৰণে ভাত আৰু দালি বনাই লৈছোঁ। এয়া মই ভাত, চাউল আৰু দালি মই কালি আনি থৈছিলোঁ আৰু আজি বনাই মেলি এয়া খাই হৈ গ'ল আৰু আমি আজি যাবলৈ ওলালোঁ। আমাৰ এই পূৰা নাচি আহিছে, ফুৰিবলৈ পালে বহুত ভাল পায়। আজি ঘৰলৈ যাম বুলি ক'লত ঘৰ নাযাওঁ কৈ আছে। ঘৰ নাযায়, ফুৰিয়ে ফুৰিব বোলে। আমি আহিছোঁ চাংটি ভেলীলৈ। ইয়াৰ দৃশ্যবোৰ খুব ভাল লগা। পাহাৰ, নৈ, কুলু কুলু শব্দ। দিয়াঙৰ পৰা প্ৰায় 14 কিলোমিটাৰমান হ'ব। এয়া চাংটি ভেলীত আমি সোমাইছোঁ। এখন দলং আছে, চাংটি ৰিভাৰ। ইয়াতে চাংটি ভেলীৰ মাজেৰে চাংটি ৰিভাৰ বৈ গৈছে আৰু তাৰ ওপৰত এখন দলং আছে। ইয়াত ৰেষ্টুৰেণ্ট আছে আৰু টেণ্ট আছে। এইবিলাক হোৱাইট কালাৰ, এইবিলাক টেণ্ট হয়। এইবিলাক কটেজ আছে। তাৰপিছত এইটো এটা পুখুৰী গতে এটা মাজতে খান্দি থোৱা, ধুনীয়াকৈ খান্দি পেলাই পানী আছে, তাতে এখন দলং এখন সজাই থৈছে। এইখন হৈছে চাংটি ৰিভাৰ। পানীবোৰ খুব ধীৰে ধীৰে বৈ যায় আৰু ইয়াতে ফটো তুলিবলৈ খুব ভাল। এইখন হৈছে চাংটি ৰিভাৰৰ ওপৰত থকা দলংখন। পানীখিনি কিন্তু সোঁত আছে, খুব বতাহো মাৰি আছে সেইখিনি সময় ইয়াত, যিহেতু নদীৰ কাষ হয়। সেয়া দলঙৰ ওচৰত তেওঁ ফটো তুলিবলৈ ৰৈ আছে সেয়া, আৰু মই ভিডিঅ' কৰি আছোঁ। এতিয়া আমাৰ ভেলী, চাংটি ভেলী চাই হৈ গ'ল আৰু আজিলৈ আমি ঘৰমুৱা হ'লোঁ। এয়া আছিল আমাৰ অৰুণাচলৰ ট্ৰিপটো। আৰু আমাৰ অৰুণাচল যাত্ৰা ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। যদিহে মোৰ ভিডিঅ'বোৰ ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।